আজি আহিছোঁ ব্ৰহ্মপুত্ৰ চাবৰ কাৰণে। চাওক, এয়া হৈছে মহাবাহু ব্ৰহ্মপুত্ৰ আৰু ইয়াতে হৈছে কামাখ্যা মন্দিৰ। এই পাহাৰখন হৈছে নীলাচল পাহাৰ। ইয়াতে আছে কামাখ্যা মন্দিৰ। এইটো পাহাৰৰ এইটো চাইডত হৈছে কামাখ্যা টেম্পল। আজি ফাৰ্ষ্ট টাইম মোৰ ইউটিউব চেনেলৰ পৰা লাইভত আহিছোঁ। চাওক, ইয়াতে এজন মানুহে কিবা বিচাৰি আছে বস্তু ব্ৰহ্মপুত্ৰ চাইডত। কিমান সুন্দৰ! ই আগতে আছে আপোনাৰ উমানন্দ টেম্পল আৰু ৰোপৱে। ইয়াতে আমিনগাঁৱৰ পৰা উত্তৰ গুৱাহাটীলৈ যোৱা নতুন ৰাস্তাটো ব্ৰিজটো বনি আছে। তাতে আছে আপোনাৰ শৰাইঘাটৰ দলং। ইয়াতে মানুহে কিবা বিচাৰি আছে বস্তু। ব্ৰহ্মপুত্ৰৰ কি মনোৰম দৃশ্য! মই ইয়াতে থাকোঁ গুৱাহাটীত, কিন্তু আজি ফাৰ্ষ্ট টাইম ব্ৰহ্মপুত্ৰ দেখিবলৈ আহিছোঁ। এয়া চাওক, আগতে আছে আপোনাৰ কামাখ্যা মন্দিৰ আৰু শৰাইঘাটৰ দলং। মোৰ লগতেও আছে মোৰ দুজন বন্ধু, এজন ইয়াতে থিয় হৈ আছে। আপোনালোকে কমেণ্ট বক্সত জনাবা, এই ঠাইখন চিনি পায় নেকি আপোনালোকে? আচলতে মই আজি ইয়াতে আহিছোঁ, আজি মোৰ লগৰ এজন ঢুকাইছে। আমি ইয়াত এখন শ্মশান ঘাটত আহিছোঁ আৰু শ্মশান ঘাটৰ পৰা আজি লাইভটো ষ্টাৰ্ট কৰিছোঁ। ইয়াতে চাওক, ল'ৰা ছোৱালী কেইজনে খেলি আছে।